ৰাখিব আপোনালোকে চাৰিচকীয়াত আহি যিমান আৰাম পাব ন তাতকৈ বেছি আৰাম লাগে বাইকত এইখন শৰাইঘাট দলং। হেল্ল' ফ্ৰেণ্ডছ, আৰু এতিয়া বৰ্তমান 9টা বাজিল আৰু 9টা বজাৰ লগে লগে মই আজি ঘৰৰ পৰা ওলাইছোঁ আৰু বহুত দিন মই ভিডিঅ' দিয়া নাই মানে কি মোৰ পৰীক্ষা হৈছে, পৰীক্ষা হ'ব আৰু 15 তাৰিখে পৰীক্ষাটো দিয়া নাই। তথাপিও আজি মানে মোৰ লগ এটা SSC এক্সাম দিব গৈ আছে গুৱাহাটী, সেইটো তাৰ লগত যাম। সেইকাৰণে আপোনালোকক অলপমান দেখাম আৰু মানে কেনেকৈ যাওঁ, ক'ত কি কৰোঁ, ক'ত কি ৰওঁ দেখাম, আপোনালোক ভিডিঅ'টো চাব আৰু ফ্ৰেণ্ডছ এতিয়া বৰ্তমান আমি যাব ওলাইছোঁ। এইটো দিব্য, এই দীপ, এতিয়া আমি ক'ত যাম আজি? আমি যাম এতিয়া মানে হেৰি চানমাৰি যাম এক্সামৰ কাৰণে যাম আৰু ভিডিঅ'টো দেখাম মানে ক'ত কি যাম দেখিব দেখাম আৰু ফেঞ্চি বজাৰতে এপাক দেৰি সময় পাওঁ এবাৰ দেখাম আপোনালোকক কেনেকুৱা হয়, মানে বজাৰ কিবা ল'ব পাৰিলে ল'মেই বাৰু, নোৱাৰিলে নাই বাৰু। ভাবিছে আমি যাম এতিয়া আৰু ভিডিঅ'টো চাই থাকিম। আৰু ফ্ৰেণ্ডছ আমি আহি বৰ্তমান ডেমুনে পোৱা হৈছোঁ। এয়া আমি লগ পালোঁ, এতিয়া আমাৰ সৰু মিনা এয়া পুৰা লগ পালোঁ, আমি আহি আছোঁ ডেমুনেলি পুৰা। বহুত ভাল লগা আমাৰ পৰীক্ষা আছে তেতিয়া মানে সোনকাল খাই যাওঁ কাম থাকে পুৰা বিজ বনাই আছে। আৰু ফ্ৰেণ্ডছ ফাইনেলি আমি আহি আহিছোঁ পালা পালোঁহি আৰু পালালে দেখা পাইছে আপোনালোকৰ বাইপাছ এতিয়া পইচা ওলাম, পইচা নোহোৱা হৈছে, তেল ভৰাব লাগিব। তেল নাই গাড়ী ধৰিব কেনেকৈ যাম বাৰু কৈছোন, এইটো কাৰণে এতিয়া তেল ভৰাম। ATM-টো ক'ত দোষ এতিয়া আছে, ATM-টো এতিয়া ATM-টো বেছি হোৱা নাই ৰ, ক'ত আছে ATM, ক'ত আছে দোষ ATM? আহি পালোঁ ATM, এই ATM আইঐ। আমি এতিয়া বৰ্তমান ATM-ত সোমাইছোঁ আৰু কিছু পিছতে আমি আকৌ গমন কৰিম পুৰা পইচাটো উলিয়াই দিওঁ। আৰু ফ্ৰেণ্ড বহুত টাইমৰ মই আমাৰ ফাইনেলি পইচা ল'লোঁ, পইচা ওলোৱা হ'ল আৰু এতিয়া আমি যাব লাগিব দেই, আমি আকৌ এতিয়া ভ্ৰমণ কৰিম আৰু নে কি? আমি আহি তেল দিব, তেল হোৱা আৰু অলপ তেল নহ'লে গাড়ী ক'ত চলিব না, তেল অলপ ভৰাই লওঁ। আমি নাৰিকলি মন্দিৰ পালোঁ, এয়া নাৰিকলি মন্দিৰ পিছফালে। আৰু এতিয়া বৰ্তমান নোসোমাওঁ, ইয়াৰ পৰা আমি ছুটি কৰিছোঁ কাৰণ মানে আমাৰ দেৰি হ'বতো, সেইকাৰণে আমি যাওঁ। আৰু আহিলে যদি আহোঁতে যদি টাইম থাকে আমি নিশ্চয় সোমাম আৰু আহি পূৰা আমি আহি আছোঁ আৰু বহুতখিনি পালোঁ আহি, গুৱাহাটী কিবাখিনি পালোঁ আহি, নামটো নাজানো ক'ত কি পাইছোঁ আহি, কিন্তু যাই আছোঁ আমি মাত্ৰ আমাৰ লক্ষ্য এটাই, আমি চানমাৰি পাব লাগিব তাই, আমাৰ চানমাৰিতে এক্সামটো, সেইকাৰণে আমি আহি আছোঁ। এই পূৰা পাহাৰ চাহাৰ আৰু ধুনীয়া ধুনীয়া পাহাৰ, বহুত ধুনীয়া ভিউ। আৰু ফ্ৰেণ্ডছ কয় নহয় টাউনত এটাই পূৰা জাম পূৰা জাম আৰু ইয়াত দেখিছেনে কি ক'ম আৰু জামৰ কাৰণে। একদম যাই পেলাই পাহাৰখনৰ ওপৰত উঠি কথা লাগে, এয়া পূৰা ওপৰতে গাড়ী যাই আছে, আমি তলেদি আহি আছোঁ। এয়া আমি আহি আছোঁ আৰু ফ্ৰেণ্ডছ আমি আহি পালোঁ শৰাইঘাট, এইখন শৰাইঘাট। আৰু এটা কথাই মনত ৰাখিব আপোনালোকে চাৰিচকীয়াত আহি যিমান আৰাম পাব ন তাতকৈ বেছি আৰাম লাগে বাইকত, এইখন শৰাইঘাট দলং। আৰু আপোনালোকে কিছুমান বস্তু দেখা নাপায় চাৰিচকীয়াত আহিলে, কিন্তু বাইকত আহিলে দেখা পায় এইবিলাক বস্তু বহুত ভাল লাগে। আপোনাৰ চাব এইখন পূৰা শৰাইঘাট বুলি যাই আছোঁ, যাই আছোঁ। পৰিৱেশ সেইটো কাৰণে আপোনালোকে বাইক লৈ আহিব, বহুত ভাল লাগে, বহুত ভাল লাগে নহয় দিয়ে, বাইকৰ এনজয়টোৱে বেলেগ।
মানে নিজে আহি চাওক চাওক মানে আপোনালোকে আহে কিন্তু আপোনালোকে চাই জেগাত আহে জানো আপোনালোকে বাইকত আহক বাইকত আহিলে বহুত ভাল লাগে বহুত ধুনীয়া পৰিৱেশ বহুত ধুনীয়া তাৰমানে খুবটো ইয়াতে আচলতে ইয়াত যিটো মানে শৰাইঘাট দলঙৰ মজা নাই এইটো বাইকত আহি পাব বহুত ধুনীয়া লাগে এই শেষ আৰু অলপ আছে এই লাষ্ট সেইখিনি ইয়াত আৰু আকৌ জামত ফুচি গ'লোঁ যাম আকৌ যাম কিমান যে জাম পাম আজি নহয় দেই পূৰা যাম আৰু ফ্ৰেণ্ডছ আমি আহি এতিয়া জালুকবাৰী পালোঁ জালুকবাৰী পাই আমি চিনি নাপাওঁ যাব লাগে এতিয়া লোকেশ্যন মাৰিম এই ডিপে লোকেশ্যন মাৰি আছে লোকেশ্যনৰ মতে যাম আৰু এতিয়া আৰু নিজে আমি চিনি নাপাওঁ আমি এইখিনিয়ে জালুকবাৰীলৈকে চিনি পাওঁ আমি তাৰ পৰাও চিনি নাপাওঁ আৰু এয়া ফ্ৰেণ্ডছ আমি এয়া লোকেশ্যন মাৰি আছোঁ লোকেশ্যন ওলোৱা নাই লোকেশ্যনৰ কি কৈছে আমাক ক'ব নাছোঁ যাব লাগে ফটাফট এয়া লোকেশ্যন মাৰি আছোঁ এই আহিছে এয়া আহি গৈছে এই ফ্ৰেণ্ডছ আকৌ যাম আকৌ যাম পাইছোঁ ভাই কিমান যাম যি পাম আজি কমান আছোঁ নহয় দীপ যাম দেখিছা নাই বা কিমান যাম এয়া লোকেশ্যন পূৰা লোকেশ্যন মাৰি আছোঁ লোকেশ্যনৰ মতে যাই আছোঁ আৰু লোকেশ্যনে ক'ত নি পঠোঁ এতিয়া পোৱাটো পালোঁ কিন্তু মানে লোকেশ্যনে এনেকুৱাকৈ জ্বালা দিছে মানে অ'ত যাব লাগে ত'ত যাব লাগে বহুত জ্বালা দিছে আহি পালোঁ বৰ্তমান পালোঁ লোকেশ্যন দেখাইছে কিন্তু এতিয়া 100 মিটাৰ যাব লাগে 100 মিটাৰ কোন যাব লাগে মানে বিচাৰিব মানে টাইম বাৰু বহুত আছে হ'লেও এতিয়া কি হয় সিপে চাব গৈছে বাৰু লোকেশ্যনে কি মানে মাথা ঘূৰি দিছে আজি আহি পালোঁ আৰু আৰু এতিয়া পৰীক্ষা দিবই তাৰপিছত আকৌ যাওঁতে আৰু কিছুমান ভিডিঅ' দেখাম আৰু আহি পালোঁ এয়া আহি পালোঁ আৰু বাকী যি নহওক আমি পৰীক্ষা দিয়াই নাই মানে ভাত নাখাওঁ তাৰপিছত আকৌ এই পৰীক্ষা দিব যাব ৰখি পেলাই আৰু বন্ধু বান্ধৱীসকল ৰখি চাৰে 4টা বাজি গ'ল এতিয়ালৈ দ্বীপ পৰীক্ষা শেষ হোৱাই নাই মানে 4টাৰ পৰা আৰম্ভ হৈছিলে 5:30 হ'ব মানে আমি ইয়াৰ পৰা 5:40 মানতে ওলাই যাব পাৰিম তাৰপিছত কেইটা বজাত ঘৰৰ পৰা ঠিক নাই আৰু মোৰ থাকিলে পূৰা ভোক লাগি গৈছে আৰু মোবাইলত চাৰ্জ নোহোৱা হৈছে পাৱাৰ বেংক লগাই লৈছোঁ চাৰ্জ নোহোৱা হৈছে পাৱাৰ বেংক লগাই লৈছোঁ বাৰু অলপ টাইম থাকিব আৰু চাৰ্জ নাই বহুত কম চাৰ্জ আছে আৰু যিকেইটা শ্বট পাওঁ দেখাম বাৰু এতিয়া মই মানে আহি আছোঁ কিবা খাবলৈ বহুত ভোক লাগিছে আৰু সেইকাৰণে কিবা খাই লওঁ এই দিবে পৰীক্ষা দিছে যাম আৰু যাওঁতে অলপমান শ্বট আপোনালোকক দেখাম আৰু চাব আৰু বহুত ভাগৰ লাগিছে আৰু উপায় নাই এয়া ফেন বহুত টাইম হ'ল ভাই দেখিছেনে গধূলি 5টা 5:30 বজাত এক্সাম খতম হ'ব এতিয়া 5:15 আৰু এতিয়ালৈ সি ওলাই নাই এইয়া পূৰা গুৱাহাটী চিটি কি ধুনীয়া লাগে দেখিছেনে ৰাতি পূৰা ধুনীয়া মাত্ৰ মই বহুত আৰু গুৱাহাটীত এয়া ফ্ৰেণ্ডছ মই এয়া গুৱাহাটীত পূৰা গুৱাহাটী আৰু ফ্ৰেণ্ডছ আমি আহি বৰ্তমান চাৰিআলি পালোঁ আৰু বহুত ভোক লাগছে সেইটো কাৰণে কিবা ভাত চাত খাই ল'ম খাই লৈ আৰু যাম আৰু পূৰা আমাৰ মঙলদৈ পাবলৈ যায় সেইটো মানে কি এইটো কিবা ভাতটো খাই লওঁ মানে বহুত ভোক লাগছে ভাতটো খাই যাম বহুত ৰাতি গৈছে নে ঠিক আছে আজিলৈ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ